Hello friends, good evening. মই আহিছোঁ এতিয়া মাজুলী ৰাখত নহয় মাজৰবাৰী ৰাখত। মাজৰবাৰী ৰাখত মই আজি আহিছোঁ আপোনালোকক দেখাই থাকিম এই মাজৰবাৰী ৰাখ কেনেকৈ পাতে। সকলো ৰাখতকৈ অলপ পৃথককৈ পাতিছে মাজৰবাৰী ৰাখ। ইয়াত মানুহে ইয়াত ৰাখ নাপাতে, ইয়াত মানুহে মূৰ্তি ৰাখ পতা হয়। আহকচোন কেনেকৈ মাজৰবাৰী ৰাখ পাতে আপোনাক সকলো দেখাই গৈ আছোঁ। পোনে সোমায়ে গেট পাৰ হৈ অলপ দূৰ আহিয়ে ইয়াত বহুত ডাঙৰ হনুমান বাবাৰ প্ৰতিমূৰ্তি এটা বনোৱা হৈছে। হনুমান বাবা প্ৰতিমূৰ্তি টোটেল 22 ফুট ওখ হয়। হনুমান বাবা প্ৰতিমূৰ্তি হয়। এই হনুমান বাবা মূৰ্তিটো দেখিছেনে? ভিতৰত খেৰ আছে, ধান খেৰৰ পৰা বনাইছে আৰু ওপৰৰ যিটো দিছে আপোনাক ওপৰ ভাগটো আপোনাৰ মৰা পাত হয়। চাওকচোন কিমান ধুনীয়া আৰু কিমান ডাঙৰকৈ বনাইছে। বৃহৎ এইখন ৰাখৰ ভিতৰত সোমোৱা মূল গেটখন হয়। এয়া হনুমান বাবাৰ মূৰ্তি বহুত ডাঙৰকৈ বনোৱা হৈছে। জয় বজৰংবলী। এই ৰাখৰ পাতালপুৰীত সোমাই গৈছোঁ। পাতালপুৰীৰ পৰা আমি স্বৰ্গপুৰীলৈ ওলাই যাম এতিয়া আমি। ইয়াত আন্ধাৰ পুৰা মাটিৰে খান্দি থোৱা হৈছে অকণমান দকৈ। সেই মাটিৰ তলেদি আমি আহিব লাগে। কালী মাৰ মূৰ্তি আছে। এতিয়া আমি উঠিম এতিয়া স্বৰ্গপুৰীত। স্বৰ্গপুৰী মানে কি, যিটো আমি মাটিৰ তলেদি আহিছোঁ এতিয়া আমি গৈ আছোঁ। ইয়াত চিৰি বনাই থোৱা আছে তলৰ পৰা ওপৰলৈ উঠি যাবলৈ। এয়া দ্ৰৌপদী, ভীম, অৰ্জুন, নকুল আৰু সহদেৱৰ যিটো প্ৰতিমূৰ্তি তেওঁলোকে স্বৰ্গযাত্ৰা কৰোঁতে মৃত্যুবৰণ যে কৰিছিল তাৰে প্ৰতিচ্ছবি তেওঁলোকে ইয়াত দেখাবলৈ চেষ্টা কৰিছে। এয়া স্বৰ্গপুৰী পালোহি। এয়া কুকুৰটো দেখিছে আৰু এয়া যুধিষ্ঠিৰ হয়। তেওঁলোক দুজন যিটো যাত্ৰা তেওঁলোকে স্বৰ্গ পালেহি তাৰ সেইটো প্ৰতিচ্ছবি তেওঁলোকে ইয়াত ফুটাই তুলিছে। লগতে এয়া ইন্দ্ৰ আৰু এয়া আপেশ্বৰীয়ে ইন্দ্ৰৰ সন্মুখত নৃত্য কৰি থকা দেখাইছে। লগতে এয়া নাৰদ আৰু এইফালে ব্ৰহ্মা, বিষ্ণু, মহেশ। এয়া বিষ্ণু হয়, এয়া ব্ৰহ্মা আৰু এইফালে মহেশ আমাৰ শিৱ বাবা। তেওঁলোকৰ প্ৰতিমূৰ্তি ইয়াত ৰখা হৈছে আৰু ইয়াত পূজা কৰা হৈছে। পূজাৰ বাবে পূজাৰী বাবা আছে, এইফালে পূজাৰী বাবা বহি আছে। আমাক আশীৰ্বাদ দিয়ে পূজাৰী বাবাই। এতিয়া আমি স্বৰ্গপুৰীৰ পৰা আকৌ আমি পাতালপুৰীলৈ নামি গৈছোঁ। পাতালপুৰী মানে মাটিলে বৰ ধুনীয়াকৈ সৰুকৈ ইয়াত পাতালপুৰী আৰু স্বৰ্গপুৰী দেখুৱাই দিছে। দেখিছেনে কিমান ভিৰ, হাজাৰ হাজাৰ মানুহ ৰাস চাবলৈ আহে। ইমান ধুনীয়াকৈ সাজি কাচি আহিছে দেখিছেনে? ইয়াত কৃষ্ণৰ জন্মৰ দৃশ্য ইয়াত তেওঁলোকে মূৰ্তি আকাৰে বনোৱা হৈছে। এয়া দেখিছেনে পহৰী দুজন তেওঁলোকে বনাই দিছে। ইয়াতে মূৰ্তি আকাৰে বনাইছে। কৃষ্ণ জন্ম হৈছে। কৃষ্ণৰ জন্মৰ পিছত বসুদেৱে কৃষ্ণক যেতিয়া নন্দ যশোদাৰ ঘৰত লৈ গৈছিলে তাৰ দৃশ্য বনোৱা হৈছে ইয়াত। আৰু পুতনা বধৰ মূৰ্তি বনোৱা হৈছে। আৰু যেতিয়া খেলিছিলে তেওঁ লগৰীয়াৰ লগত, মাকে যেতিয়া গছত তেওঁক বান্ধি ৰাখিছিলে আৰু তেওঁ যেতিয়া গাখীৰ চুৰ কৰিছিলে, গোটেইখিনি ইয়াত তেওঁলোকে মূৰ্তি আকাৰে দেখুওৱা হৈছে। বকাসুৰ বধ, গোবৰ্ধন পৰ্বতক যেনেদৰে তেওঁ কেৰাঙুলি দাঙি ৰাখিছে তাৰো মূৰ্তি আকাৰে বনোৱা হৈছে। কৃষ্ণৰ যিবোৰ দুষ্টামি আছিলে সেই দুষ্টামিবোৰ তেওঁলোকে মূৰ্তি আকাৰে বনাই ৰাখিছে ইয়াত কালিনাগ দমনৰ পৰা কংস বধলৈকে সকলোখিনি তেওঁলোকে মূৰ্তি আকাৰে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। ইয়াত কৃষ্ণৰ যিটো নৰসিংহ ৰূপ সেইটো ইয়াত ফুটাই তুলিছে। অন্য জেগাত মানুহে অভিনয় কৰি ৰাস পতা হয়, কিন্তু ইয়াত মূৰ্তিৰ দ্বাৰা ৰাস পাতিছে। ইয়াত কৃষ্ণৰ যিটো ৰাসলীলা তেওঁলোকে মূৰ্তি আকাৰে ইয়াত ফুটাই তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছে। ইয়াত কিন্তু বহুত ভিৰ হয়, সাংঘাতিক ভিৰ। ভণ্টি কেইজনমান লগ পালোঁ ইয়াতে। এই এইকেইজনী ৰাস চাব আহিছে ইহঁতে। ভিডিঅ' বনাইছোঁ আমি।
সিহঁতে লাজ কৰিছে হাই 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 ইমান ধুনীয়াকৈ সাজি কাচি আহিছে সিহঁতে ইমান ধুনীয়াকৈ আহিছে ছোৱালীকেইজনী এইফালে খোপাটো ফুল লগাই আহিছে গাহৰি ইমান ধুনীয়া গাহৰি মাছ ইমান ধুনীয়াকৈ পুৰি ৰাখিছে ইয়াত বেটাই বল ল'লে আৰু এখন মুখা লৈছে সন্মান ল'ব মুখা বল দেখিলে ৰখে কি ফূৰ্তি তাৰ বল পাই কিনে এইফালে এতিয়া মেলা হৈছে আমি ভিৰৰ পৰা অলপ ওলাই আহিলোঁ আহি এইফালে মেলা ফালে আমি গৈ আছোঁ ইয়াত আপোনাৰ ট্ৰেইন আছে আৰু জোলনা আছে কি চকৰি আছে ভেৰাইটি আছে এইফালে পূৰা গাড়ী খেলি আছে আৰু এইফালে জঁপিয়াই আছে এইফালে ববুৱাই বগাই আছে দেখিছেনে এইফালে বগাই আছে পূৰা বগাই আছে চবে বাচ্চাকেইটা খেলি আছে আকৌ এইফালে আমাৰ এতিয়া ৰাস চোৱা হৈ গৈছে পূৰা ভিৰ হৈ গৈছে এতিয়া মানুহ বহুত হৈছে মানুহ পূৰা এটা হেৰালে মানে বিচাৰি পাবলৈ টান আছে দেখিছেনে কিমান মানুহ আমিও এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ পূৰা ভিৰ হৈছে পূৰা ভিৰ আৰু মানুহ বহুত হৈছে হাজাৰ মানুহ আৰু বহুত দূৰ জেগাৰ পৰা আহিছে এতিয়া মই ভিডিঅ'টো ইয়াতে ৰাখিব বিচাৰিছোঁ আৰু সমাপ্ত কৰিব বিচাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই